নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ ওলাইছোঁ অলপ ৰাজমাহ আৰু সয়াবিনৰ সৰু এটা ৰেচিপি। আহকচোন চাওঁ কেনেকৈ বনাওঁ। আজি সয়াবিন মই একেবাৰে চেপি গাৰ বলে এটি চেপিছোঁ। পানী এটুকু পানী নাই। মই সয়াবিনৰ পানীখিনি একেবাৰে নোহোৱা কৰি চেপি লৈছোঁ। গাৰ বলে এটি চেপিছোঁ। এতিয়া চেপি পেলাই মই ইয়াক ফ্ৰাই কৰি লওঁ। পানীটো চেপা হৈ গ'ল। মূৰৰ ঘাম ইয়াত দেখিছেনে? পানী নায়েই ইয়াত। অতি কম সময়ৰ ভিতৰতে মই বস্তুখিনি সিজাই ল'ম, মানে ৰাজমাহ আৰু আলুখিনি সিজাই ল'ম। ভিডিঅ'টো চাই থাকক, মই ক'ত কি কৰিব লাগে মই বুজাই দিম। এইটো 7 লিটাৰী কুকাৰ হয়। ইয়াৰে ভিতৰত অলপমান পানী দিছোঁ আৰু এখন তলত প্লেট থাকিব, মানে এক পাত ষ্টেণ্ড থাকিব। ষ্টেণ্ডত বাতি 3টা দিম। 3টা নালাগে, 2টাতে মই বহাই দিম। এটাত ৰাজমাহ দিম আৰু এটাত আলু আৰু কেইটামান মুগ আছিল, মুগকেইটা বহাই দিম। এই আলুখিনি দি দিলোঁ এটা বাতিত আৰু এইটো দিম ৰাজমাহখিনি। ভিতৰত যে পানী দিছিলোঁ তাৰে ওপৰত প্লেটখন থাকিব। এইখন ইয়াৰে হয়, ইয়াতে নহয়। এতিয়া এটা বাতিত ৰাজমাহখিনি দিম। পানী দি ল'ম। অলপমান নিমখ দিম, তেতিয়াহ'লে নিমখৰ কাৰণে ৰাজমাহ সোমাই যাব, খাই ভাল লাগে। আলু আৰু কেইটামান মুগ আছিল, মুগকেইটাও দি দিলোঁ। পাঁচটামান হুইচেল দিম, তাৰপিছত হৈ যাব। ভাতটো হৈ গ'ল। এতিয়া এইটো একদম গেলি গৈছে। ভাজিম।
মিডিয়াম ফ্লেমত ভাজা নাই, কাৰণ জুইটো অলপ বেছিকৈ দি মই ভাজোঁ। চয়াবিনটো যেতিয়া তেল এৰি দিব তেতিয়া হৈ যাব। নিমখ দিছোঁ অলপ। তেল এৰি দিব ধৰিছে, অলৰেডি হৈছে। এতিয়া মই গেছটো নুমাই দিম। তেজপাত, এই 2টা লং আৰু এইখিনি দালচেনি, জিৰা, গোটা জিৰা, পাঁচফোৰণ, কেৰাহীটো গৰমে আছে নহয়, সেইকাৰণে বাকীখিনি মই লগত গুলি লৈ দি ল'ম, নহ'লে জ্বলি যায়। হালধি, ৰেড চিলি, জিৰা পাউডাৰ, অকণমান জালুকৰ গুড়া দিম। ইয়াত অলপ ক'লা জিৰাটো দিয়ক। গোটেইখিনি সামগ্ৰী ইয়াত মিক্স কৰি লৈছোঁ। পিঁয়াজ চপাৰত কাটি লৈছোঁ। এইখিনি দি ল'ম। শুকান নৰসিংহৰ পাত আছিলে, সেইকেইটা পেলাই দিম। দিব পাহৰি আহিছিলোঁ।
সিঁচিয়ে দিম বিলাহী। এটি ভজা সয়াবিন দিম। সিজাই লোৱা মুগ আৰু আলুখিনি দি দিম। ৰাজমাহ, ৰাজমাহ সিজোৱা পানীখিনি ইয়াত ঢালি দিম। ঢাকি থৈ দিম। এয়া আমাৰ আঞ্জা বক বক কৰি উতলি আছে। এতিয়া ইয়াত অলপ হ'বৰ সময়ত মেগী মছলা দিম। এয়া আমাৰ আঞ্জা ৰেডি। অকণমান জোল দিব লাগে।